Majoni. Happy birthday. Happy birthday. চুৰিহান আনবা পাৰলো এতিয়া কটেৰি দা জি পাত সেই দি কাটিম হেল্ল' এভৰিৱান আকৌ একবাৰ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ তো আজি হ'ল জন্মাষ্টমী লগতে আজি হ'ল মোৰ জন্মদিন নেটো আৰু কেক চেক প্ৰত্যেক বছৰে কাটাই যায় কিবা কিবি কৰাই যায় কিন্তু যিহেতু এটা মানে কি ক'ম আৰু আজি মোৰ মনটো ইমান ভাল লাগছে গাইজ কাৰণ জন্মাষ্টমী আৰু মোৰ জন্মদিন একলগত পৰছে আৰু ভগৱানে নিবিচাৰিলে একো নহ'ব মানে ভগৱানে যে নিজৰ জন্মদিনটোৰ লগত মোৰ জন্মদিনটো মিলে লৈছে মোৰ কাৰণে বহুত ডাঙৰ কথা এই বছৰটো মানে মোৰ কাৰণে কি কম গাইজ এই বছৰৰ যিটো জন্মদিন মোৰ কাৰণে সদায় বিশেষ হৈ থাকিব আমাৰ গাঁৱত কি কৰে জন্মাষ্টমীৰ দিনাখনে নাম কীৰ্তন হয় পায়স চায়স খুৱায় মিঠে চিঠে খুৱায় লাড্ডু চাড্ডু খুৱায় তো এই বছৰৰ জন্মাষ্টমীৰ যিমান খৰচ চব আমাৰ ফালৰ পৰাই দিব যেহেতু মোৰো জন্মদিন গতিকে আমি শ্ৰীকৃষ্ণৰ জন্মদিনটো উদযাপন কৰিম লগতে মোৰ জন্মদিনো উদযাপন কৰিম আৰু গাঁৱৰ সমস্ত মানুহক আমি খানা খুৱাম লগতে তাতে কেক চেক কাটিম তো ভিডিঅ'টো চাই থাকোঁ কি কৰোঁ কি নকৰোঁ দেখা পাব আপোনালোকে যিহেতু নামখান মানে মন্দিৰত ধৰা হ'ব গতিকে খানাটো মানে মন্দিৰৰ কাষৰ ঘৰত মানুহ তাত খোৱা হ'ব কাৰণ মন্দিৰত নামখান ধৰিলে আমি তাতে থাকিব লাগিব আকৌ যদি আমাৰ ঘৰত খানাটো খুৱাব তেতিয়াহ'লে আমি এটাও আহিব লাগিব অহা যোৱা কৰি থাকিব লাগিব সেইকাৰণে অলপ অসুবিধা হ'ব সেইকাৰণে কাষৰ ঘৰ মানুহ তাত খুৱাব আৰু এতিয়া আহিছোঁ আমাৰ বৰদেউতাহঁতৰ ঘৰত মানে গাঁৱৰ বৰদেউতা আৰু ইয়াতে খানাটো হ'ব এইফালে দাদাহঁতে এই চৌকা খুন্দি আছে গাইজ তাতে খানা হ'ব আৰু গিফ্ট কি জানেনে গাইজ গিফ্ট মানে সৰুৱে হওক ডাঙৰে হওক মানে মই যিমান ডাঙৰ নহওক চবৰ লগতে হয় কিজানি আপোনালোকে জনাব কমেণ্ট কৰি ফেলে মানে গিফ্ট ডাঙৰে হওক সৰুৱে হওক জন্মদিন বুলি যদি কোনোবাতে মানে ফুলৰ এটা পাহিও হাতত তুলি দিয়ে দিগদাৰ কৈছোঁ দিল খুচ হৈ যায় মোৰ বুলি নহয় চবৰে ভাল লাগে মনটো সৰু হৈ আছে নে মানুহটোহে ডাঙৰ হৈছোঁ তো এতিয়া মানে মই গিফ্ট গিলাখান এনেকৈ থৈ আছোঁ ভালে আমাৰ পায়স কয়ে মা পায়স কৈ মই খালিহে দখলোঁ এইফালে আমাৰ পায়স ৰেডি টৌটোত বনাইছে মানুহ বহুত আছে সেইখিনি গাইছ এতিয়া ক'ত যাইছোঁ আমি নে কেকটো আনবা এই হ'ল আমাৰ ৰাস্তাৰ অৱস্থা এতিয়া আমি বাঁহৰতলেদি যাই আছোঁ কেক আনবাক লাগি আগৰ দিনৰ মানুহ কৈছিল বাঁহৰতলত বোলে ভূত চুত থাকে খাওঁ বস্তু লৈ যাব নালাগে কিন্তু আমি গুৱাহাটীয়ে যাই আছোঁ তো গাইছ ৰেডি নে কেকটো চাবৰ কাৰণে এইটো হ'ল মোৰ বাৰ্থডে কেক চিম্পল আৰু কিউট অকণমান ৰেডি হৈছোঁ মেকআপ কৰা নাই দে লিপষ্টিকটো লৈছোঁ আৰু এইটো ঘড়ী যোৱাকালি পাপাই দিছি টাইম এক্সুৰ হয় আৰু এইফালে এইটো মোৰ কেক এইফালে ৰিং লাইট জ্বলাই লৈছোঁ পিছফালে আকৌ ডেক'ৰেশ্যন নাই এডাল লাইট জ্বলাই লৈছোঁ দুখনমান ফটো তুলোঁ ইনষ্টাগ্ৰামত পষ্ট কৰিম তো গাইছ এতিয়া আমি কেক কাটিম কেক লৈ আহি আছোঁ মমডাল আনবা পাৰলোঁ মম নহকে বোলে কেক কাটব নৰি এইটো কি মানে গিফ্ট মই ভাবিছোঁ কেক সজাবৰ কাৰণে নেকি লাইন আহিলে কেক কটাটো মম লৈ আছোঁ তিনিডাল সেইটো যোগাৰো আৰু এই কত বছৰ পুৰে নাই এইবিলাক মম গাইজ কৈছিলোৱে মই আপোনালোকক নামঘৰত নাম ধৰি আছে আৰু এৰে পিছত কেকটো কাটিম কেকটো কাটি পিনে ভাত চাত খাম আৰু গাইজ এতিয়া হ'ব কেক কাটি এইবাৰ মানে ঘৰত আকৌ কৰা নাই সেইকাৰণে নামঘৰতে আহিছোঁ আৰু নামঘৰতে নাম ধৰি আছে আৰু ইয়াতে কেকটো কাটিম আৰু কেকটো মানে কণী চনি নাই যিহেতু নামঘৰত কটা হ'ব গতিকে টেনশ্যন ল'ব নালাগে চুৰিহান আনবা পাৰলোঁ এতিয়া কটেৰি দা জি পাত সেই দি কাটিম ৰাইজসকল শুনকচোন নহয় শুনকচোন ৰাইজসকল মানে হেৰি হেপী বাৰ্থডে নহয় মই আজি মানে ভাবছোঁ কি আপোনালোকে হৰি বোলা উৰুলি দিলি কেকটো কাটি দিম আৰু অলপ বেলেগকৈ দিব আৰু নে কি কটেৰি আজি কটেৰি দি হ'ব চুৰি আনছি কটেৰি থওঁ
ক্যামেরা এনে মানে পায়সৰ লগত দিয়াৰ কথা আছিল কেকটো কিন্তু এতিয়া চবকে এনেকৈ অলপ অলপ বাইদেউ খুৱাই দিছি পায়সৰ লগত দিয়া নাযায় আৰু জীৱনত প্ৰথমবাৰ নামঘৰত কেক কাটছৰ কেকটোত কিন্তু কণী চনি নাই গাইজ আমাৰ সুন্দৰীহঁতে এতিয়া ইয়াতে চাহ দিব তো গৰম গৰম চাহ হ'ব মানে ধন্যবাদ বক মানে মই ৰিকুৱেষ্ট কৰি মাতিছোঁ কেক বিলে দিলোঁ চবকে আৰু এতিয়া ৰান্ধনি পাৰ্টি আছে তো চবকে অলপ অলপ দিওঁ কি হ'ল এতিয়া চব্জি আৰু সেইখন কি মাংস চয়াবিন হাৰা নহয় এফালে ভাত এতিয়া দালি চালি তো গাইছ কেক চেক ভাগে দিলোঁ মোৰ গিফ্ট চিফ্ট দেখোন বেলেগৰ হাতত থাকে গিফ্ট গিলাখান লৈ আহো লৈ এইফালে যাওঁ আৰু এইটো এটা বঢ়িয়াকৈ ফুল আমাৰ বাইদেউ বনাই দিছে বাইদেউ কিন্তু এখন মস্তি উপন্যাস দিছে গাইছ কি নাম আছে ৰাগনুৰাগ প্ৰেমন নে পঢ়িম যদি পাৰোঁ প্ৰেম কৰিম থেংক ইউ বিশেষ নালাগে বাৰু গাইছ মই মাংস লাগে তোক এই জন্মাষ্টমীৰ দিনা মাংস খাই পাপি যাব গাইছ তো গাইছ কি আছিল জানেনে মানে আগতে মই ভিডিঅ'গিলাখান চেল্ফি কেমেৰাত কৰিছিলোঁ এই হাতৰ পাকটো অহা নাছিল এতিয়া অলপ অলপ অহা আছিল পৰিল যে হা লৈছোঁ গাইছ পচি এটা বেলেগ যি নহওক গাইছো ক'ব লাগিব কিন্তু মানে হাতৰ পাকটো অহা নাই ভালকৈ তো মানে কি হৈছে এই মাত্ৰ যিখিনি ক্লিপ দেখালোঁ আৰু সেইখিনি ক্লিপত সেই ওপৰত উঠি গৈছে কেমেৰা সেনে আছে আৰু তো দেখোন মোক হেপী বাৰ্থডে নকলি কমপ্লেইন কৰিছে মোক কমপ্লেইন কৰিলে কি হ'ব মই বাৰ্থডে গাল মই হাতত লৈ খাইছোঁ তো মন্দিৰৰ প্ৰসাদ গিলাখান এতিয়া বিলে দিলে আৰু এইফালে এক টপচি মানুহ খাই পেলাই গেল এতিয়া ছেকেণ্ড টপচি বহিছে আৰু বহুত মানুহ আছে খাবাক লাগি তই নৰাহে 2 টপচি খালা এইটো 3 টপচি আৰু আছে আৰু বহুত মানুহ আছে আমি খাৱাই নাই ময়ে বনছোঁ সুধিছে খালি দিছে নেকি সেই বঢ়িয়া চবৰে খাওয়া হ'ল এতিয়া ঘৰৰ মানুহকেইটা খাব বহিছোঁ এই লাবৰা চব্জি দালিত কচু দিছে আৰু চয়াবিনৰ চব্জি দে গাইছ চাটতে খাওঁ দে এইফালে জন্মদিন বুলি চেণ্ডেলযোৰো ছিঙিল দে আৰু জীৱন জিন্দাবাদ